Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন vlog লৈ আকৌ আহিছো আৰু এতিয়া ভাটিবেলা অকনমান উলাই আহিছো এইফালে বা আৰু মা লগত আৰু মানে উলাইছিলো হে ঘৰৰ পৰা বৰখুনে পৰিলে আৰু এতিয়া ধুমাধুম গৈ আছো টমটমত উঠিবলে তো ভিডিওটো কন্টিনিউ কৰিম চাই থাকিব তো গাইস এতিয়া টমটমৰ পৰা নামিলো আৰু এতিয়া আমাৰ বস্তু কেইটামান কিনিবলগীয়া আছে তো ষ্টাইল বাজাৰত আহিছো তো বলক কেটা ভাল লাগিছে ন কিউট কিউট ইসে সমস্যা যে ভাল লাগিছে হাট নহয় বহুত ভালে তো আনটো কিয় লগাইছে বাৰু মোৰ ভিডিওত কপিৰাইট লাগি যাব टी-शर्ट কেটা ভাল লাগিছে ন জিন্সৰ টি-শर्ट কেটা ভাল লাগিছে Papa aja. Nena, itu henna itu kalau. তো গাইস এতিয়া ভিতৰত আছো মায়ে কিবা চাই আছে ঘৰৰ কাৰণে এইফালে ধুনীয়া কুৰ্তা কেইটামান আছে এইফালে গৰমত পিন্ধিবলৈ ভাল আৰু এইবিলাক গাইস এইবিলাক চাওক সিম্পল টপ আৰু এটা প্ৰাইসটো চাওক 500 টকা বেগত কিমান 390 এটো বেগত 390 500 হেটো পৰে এটো 500 টো আনিখান এনেকুৱা সতিলিখন চাই বাই এটো লগাই এটো কেনেকুৱা লাগে বহুত বেলেগ আছে পিন্ধা এ বক্সিং খেলিবলৈ ভাল হ'ব এ মোবাইল তো গাইস মায়ে পৰ্দা চাই আছিল মানে পৰ্দা ললে ঘৰৰ কাৰণে তো তাৰ পিছত আৰু কিবা কিবি চাই আছে 20 টকা এটা তো গাইস আমি বজাৰ সজাৰ কৰিলো আৰু এতিয়া গৈ আছো ঘৰলে বৰষুণ দি আছে কিনকিনিয়া বৰষুণ তো তেনেকৈ আহি আছো আৰু মাংস লবলৈ আহিছে এতিয়া মায়ে এইফালে চিকেন কেনেকুৱা লাগিল বজাৰ কৰি ভাল লাগিল বৰষুণত ভিজি ভিজি মজা লাগিল তো গাইস ঘৰ আহি পালোহি আৰু বহুত ভাগৰ লাগিছে বা আৰু মই বজাৰৰ বেগ এটা টাঙি আনিছো তা ভাগৰ লাগিছে এয়া মমলৈ আনিছো এতিয়া খাম আৰু জলাটো লাগে যে ললোৱা মই নালাগে নালাগে না খানে
আমি ঘৰলৈ আহিলোঁ আৰু এতিয়া মায়ে পৰ্দা কিনি আনিছে ঘৰৰ কাৰণে এতিয়া পৰ্দা লগাব দিছে বা আৰু মোক তো পৰ্দা লগাম এতিয়া বায়ে চাহ বনাই আনিছে গাখীৰৰ চাহ আৰু এইফালে চানা নিমকি আৰু এয়া মায়ে ভাতৰ কাৰণে মানে মাংসৰ কাৰণে এই আলু পিয়াজ কাটি আছে তলতে আছে আৰু তো গাইছ আমি চাহ খালোঁ আৰু এইখিনিতে কথা এটা কওঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় তো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব মোক যদি ছাপোৰ্ট কৰে তেতিয়া মই ভিডিঅ' বনাবলৈ মন যাব মোৰ তো সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি দিব তো গাইছ এইফালে মায়ে কি বনাইছা মাংস এয়া ব্ৰইলাৰ বনাইছে ধুনীয়াকৈ আজি বোলে অকণ বেলেগকৈ বনাইছে তো অকণমান টেষ্ট কৰি চাম এইফালে দিছে টেষ্ট কৰিবলৈ ভাত বাঢ়ি আছে আৰু এয়া চিকেন এইফালে দালি আৰু এয়া চালাড অকণমান তো ভাতকেইটা এতিয়া খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম